আজি এগৰাকী শিল্পী হিচাপে ৰেলৱে ডিপাৰ্টমেণ্টত চাকৰি কৰে কিৰণ বালাই গানৰ বাবে এটাৰ বিজয়কৈ হাত চাপৰি খুব ভাল। মই ক'ব বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামা যাতে দাদাক ন্যায় দিয়ে। মোৰ কিন্তু সন্দেহ আছে দাদাই ন্যায় পাবনে নাই, কাৰণ ইমান দিন 2 মাহ হৈ গ'ল দাদাই ন্যায় পোৱা নাই। দাদাই যদি ন্যায় নাপায়, ন্যায় নিদিয়ে, মোৰ কিন্তু বিশ্বাস আছে দাদাই নিজৰ ন্যায় নিজে ল'ব। मैं हमारे प्रधानमंत्री नरेंद्र मोदी सर से एक अनुरोध है कि हमारे भगवान जुबिंदा को न्याय दिए। মানুহলৈ বৈ যাওক। আশা কৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাননীয় লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে এই কথাষাৰে কাণ চুৱেগে যাতে। সেয়াই তোমালৈ অশেষ ধন্যবাদ মা। ব'লা। জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা। হৈ গৈছে, যিয়ে নহওক আমি অনুষ্ঠান আগবঢ়াই যাব লাগিব। এই অনুষ্ঠানটো পোহৰেৰে চাকি